আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃততে আপোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ ঘৰ দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট চলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰে পাৰ হয় আমাৰ জীৱন। গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়। আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য'ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবোঁ যে আপুনি ভুল হ'ব পাৰে। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়। জীৱনে এটা সুযোগ সদায় দিয়ে, এইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈও বেছি কান্দিবা। দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু। আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, মোবাইলৰ মাজত নাথাকে। আমাৰ জীৱন 10 টকা হাজিৰাৰ মাজতেই সীমিত। জীৱনত নিজৰ লেখীয়া মানুহ ক'তো নোপোৱা, আৰু যদিও বিচাৰি ফুৰা লাভ নহ'ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভাল পোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে। তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা, ৰাশিৰ ওপৰত নহয়। কিয়নো ৰাম আৰু ৰাৱণৰ ৰাশি একেই আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰত দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়। জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাবিব। সংঘৰ্ষ কৰি গ'লেহে সফলতা আহে। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয়, সেয়া আপোনাৰ প্ৰতি ভাল পোৱা। প্ৰিয়জনক দামী গাড়ী উপহাৰ দিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হ'ব। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ। এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভাল পায়। যিজন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজে ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছ লৈ অপেক্ষা কৰি আছে। মানুহৰ জীৱনটোৰ জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। জীৱনত আগুৱাই যাব হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। মনত ৰাখিবা যে যেতিয়া তোমাৰ বেয়া সময় আহিব তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা আঁতৰিহে থাকিব। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। সময় আৰু পৰিস্থিতিয়ে মানুহক বহুত সলনি কৰি দিয়ে, যিমান কোনোবাই কল্পনা কৰিব নোৱাৰে।